হেল্ল' গাইজ গুড মৰ্ণিং। তো আজি মোৰ জন্মদিন। জন্মদিন উপলক্ষে মানে আমাৰ নাৰায়ণ পূজা কৰিব, তাৰ কাৰণে কিছুমান বজাৰ কৰিব লগা আছে। তো বজাৰ কৰিবলৈ যাম এতিয়া, পিনে আনিব। তো চাই থাকক, ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব। যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। এয়া ৰাতিৰ কাৰণে চব্জি পাতি কটা হৈ গৈছে। মা, বাইদেউ, মামী, কাষৰ আন্টি চবে মিলি কাটছে। ইয়াতে পূজা কৰা হ'ব ৰাতি। পূজাৰ যোগাৰ প্ৰায় হৈছেয়ে। এতিয়া মই আহিছোঁ মোৰ পঢ়া স্কুলখনত, শংকৰদেৱত, পাটাচাকুছি। আমাৰ মামাৰ ছোৱালীটোক নিব আহিছোঁ, ইয়াতে পঢ়ে। এয়া পায়স বনোৱা হৈ গ'ল, কিন্তু মই যে লগন দিছোঁ, মই খাব নোৱাৰোঁ। পুৰোহিত আহি গৈছে আৰু মোৰ আউটফিটটো দেখাই আছোঁ, ধুতি পিন্ধা আউটফিট। পুৰোহিত ককা আহি গৈছে, যোগাৰ কৰি আছে অলপ। মোৰ ফ্ৰেণ্ড কেইজন আহি গৈছে, গোটেইকেইজনে আহি গ'ল। ইয়াতে এখন ষষ্ঠ পাৰ্লিয়ামেণ্টৰ সভা বহিছে দিয়ক, চবে নিজৰ নিজৰ ৰায় দি আছে। মনে মনে থাকে দেখোন, মনে মনে থাক। মই কৈছোঁ শুন তই, মই কম। পাঞ্চালী পাঠ আৰম্ভ হৈছে পঢ়া। তাৰপিছত দেখলোঁ আহোন দেখোন কেক আনছি মোৰ কাৰণে। মই 1 বছৰ বয়সত কেক কাটিছিলোঁ আৰু এইটো ছেকেণ্ড বাৰ হ'ব। পূজা শেষ হ'ল, এতিয়া খিচাৰি খালোঁ আৰু এতিয়া অলপ ওলাইছোঁ বাহিৰত। হিমাংশুক মানে লগৰ দুটামানক থ'ব আহিছোঁ। নাই গাজিটো দেখাই দিয়া, এইটো গাজি ভোগো আছে গাইছ। ৰাতিটো চানি হাতৰে থকাৰ পিছত আৰু ঘৰক আহিলোঁ আৰু এতিয়া মানে ঘৰত গা পা ধুই কিনে কলিবাৰীত থানক যাম গোটেইকেইটাই, লগৰকেইটাই। আৰু এনেদৰে পিলপিলিত উঠি কলিবাৰী থানলৈ যাত্ৰা। এয়া আগেৰে বন্দে ভাৰত পাৰ হৈ গৈছে। তো ফাইনেলি আহি পালোঁ কলিবাৰীত থানত। আহোন গোটেইকেইটা আহিছি, যাই আছোঁ আৰু সোমে। তো কলিবাৰীৰ থানৰ এটা বিশেষত্ব আছে যে কলিবাৰীৰ থানত এইডাল যোনডাল বটগছ আছে, এই বটগছডাল এছিয়াৰ ভিতৰত দ্বিতীয় বৃহত্তম গছ। এটা বহুত ডাঙৰ এৰিয়া এটা এই গছডালে কাভাৰ কৰি আছে। প্ৰথমতে গছডালতে কাপোৰ বন্ধা আছিল, কিন্তু বৰ্তমান সেইটো বন্ধ কৰি দিছে। এতিয়া গছডালৰ চাৰিওফালে আপোনালোকে দেখা পাইছে বেৰা বনাই দিয়া হৈছে। সেয়া আমাৰ মৌচম ডাঙৰীয়া তাতে চেলফি উঠি আছে অকলশৰীয়াকৈ। কেইটামান উঠছোঁ ৰ'ব ফটো, দেখাওঁ ৰ'ব আপোনালোকক, চাওকচোন। মন্দিৰৰ পৰা আহিলোঁ, মন্দিৰৰ পৰা আহি তাক চান্নিহাট তাতে সেই কৈছোঁ পোলাও আৰু মাংস হ'ব। পোলাও মাংস বুটৰ দালি, পোলাওটো দেখাইছোঁ আপোনালোকক। এইটো আমাৰ একদম মানে পোলাও, এই ৰন্ধানীটো দেখোঁ না একবাৰ। এইটো ৰন্ধানী আমাৰ দেৱাংগদা ৰন্ধানী। আৰু চিকেনটো দেখাব নেকি? চিকেনটো দেখাই আছোঁ আপোনালোকক। এইটো চিকেন হ'ব, এইটো চিকেন হ'ব, চিকেন। আৰু এই মানুহটোৱে একো কাম কৰা নাই, গেম খেলি আছে। ময়ো খেলিছোঁ, ময়ো একো কৰা নাই, গেম খেলি আছোঁ আমি দুটাই। গেম মেইন। ইটা খাবা লাগে, গন্ধৰ পৰাটো একদম মানে বঢ়িয়া হয় লাগছে আঞ্জাটো। মৌচুমে ক'ৰবাত গেল দেখোন। খানা চব খোৱা হ'ল গাইছ, খানা খোৱা হ'ল। এতিয়া অলপ মৌচুমে পাঠশালাত গ'ল না, ইয়াক অলপ পাঠাচাৰ হুচিখান চিনাই আছোঁ। আহি আছে এই চাইকেল মাৰি। খানা চানা চব চেছ হ'ল, বাৰ্থডে পাৰ্টিও চেছ হ'ল। ভিডিঅ' বনাই দি আছোঁ এতিয়া।